বাট তেওঁলোকে যদিও লিভ ইন ৰিলেশ্যন কৰিব বিচাৰে তথাপিও আপোনালোকৰ অধিকাৰ নাই এনেধৰণৰ অশ্লীল ফটো এডিটিং কৰি ভাইৰেল কৰা। এই যে জিয়াউর রহমান আর আপনার পত্নীর যে ফটোখন ভাইরাল হয়েছে যে রফিক ভাই নি? হ্যাঁ রফিক ভাই রফিক হুজাই। আসসালামু আলাইকুম ভাই। আসসালামু আলাইকুম ভাই। এই ফটোখন ডুপ্লিকেট না অরিজিনাল আপনি আগে পিছে করিবেন? ফটোটা ভাই ডুপ্লিকেট ভাই, মানে টোটালি ফেক ফটো ন? ফেক ফটো। এগৰাকী বোৱাৰী আৰু এজন পুৰুষ বিবাহিতা পুৰুষ আৰু বিবাহিতা মহিলাৰ ফটো ভাইৰেলে লগাইছে তুলপাৰ। তাৰ পাছতে মই এই পৰিয়ালটোক বিচাৰি উলিয়াইছো আৰু সেই ভাইৰেল ফটোখনত সকলোৱে দাবী কৰিছে যে এই যিগৰাকী মহিলা আছে তেওঁ মই নাম নকওঁ বা তেওঁৰ চেহেৰা মই দেখাবলৈ আপোনালোকক নিবিচাৰো। লগত জিয়াউৰ ৰহমান আৰু ইফালে আছে জিয়াউৰ ৰহমানৰ পত্নী, যি জিয়াউৰে লগত পত্নী লৈ আহিছে আৰু ভাইৰেল ফটোখনৰ লগত যি জিয়াউৰৰ লগত ভাইৰেল ফটোখন একেবাৰে উলংগ অৱস্থাত মানে ফটোখন অশ্লীলতাৰ ৰূপ দি যি ভাইৰেলৰ যি প্ৰসংগ চলি আছে এই মহিলাগৰাকীও আছে, জিয়াউৰ আছে, জিয়াউৰৰ পত্নী আছে। কথা হ'ল এতিয়া মই কিয় আহিছো, ৰফিক হুজাই কিয় আহিছো, কাৰণ ফটো ভাইৰেলৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে যোনে যেনেকে পাৰিছে মানে বৰ্তমান ভাইৰেল কৰি আছে, পৰকীয়া প্ৰেমৰ মানে প্ৰসংগ উত্থাপন কৰি ভাইৰেল কৰি আছে। কি হৈছে আপোনালোকৰ কিবা পৰকীয়া প্ৰেম আছিল নেকি? কি প্ৰসংগত ভাইৰেল হৈ আছে ফটোখন? মই আসসালামু আলাইকুম, মই মানে এইবিলাক বস্তু একো টোটেল নাজানো আৰু কোন বদমাছে তাৰ মানে ফটোখন যে ভাইৰেল কৰিছে মই নিজে ক'ব নোৱাৰো। মোক দুশ্মনী আছে, মানে মই যে বিজনেছ কৰি আছো পুলিৰ, সিহঁতে মানে মোক কেনেকা বেন কৰিব। যি ফটোখন জিয়াউৰ ৰহমানৰ লগত ভাইৰেল হৈছে মানে ফটোখনৰ মানে সত্যতা কি? আমি একটা জানি না, কিন্তু আমার ভাই বোনের রিস্তা, কিন্তু ভাই বোনের রিস্তাত মানে অত বড় ইনজাম মানে লাগাইছেন। আজি চাওক মহিলাগৰাকী যে কান্দি আছে, কিয় কান্দিছে? আপোনালোকৰ ভাইৰেল, আপোনালোকৰ ভুলৰ বাবেতো কান্দিছে। আজি মহিলাগৰাকীয়ে কেমেৰাত কথা ক'ব পৰা নাই। হ'ব মই এটা এক্সাম্পল দিছো, বা তেওঁলোকৰ মাজত লিভ ইন ৰিলেশ্যন নাই। যদিও লিভ ইন ৰিলেশ্যন তেওঁলোকৰ আছিলে বা তেওঁলোকে যদিও লিভ ইন ৰিলেশ্যন কৰিব বিচাৰে তথাপিও আপোনালোকৰ অধিকাৰ নাই এনেধৰণৰ অশ্লীল ফটো এডিটিং কৰি ভাইৰেল কৰা, বা প্ৰকৃত ফটোও যদি তেওঁলোকৰ থাকে তথাপিও আপোনালোকৰ অধিকাৰ নাই ভাইৰেল কৰা। কাৰণ প্ৰাপ্তবয়স্কসকলক লিভ ইন ৰিলেশ্যনত ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন অনুযায়ী নিউজ ওলাইছে, সকলোৱে জানে। গতিকে প্ৰসংগ সেইটো নহয় যে তেওঁলোকৰ তেনেধৰণৰ লিভ ইন ৰিলেশ্যন নাই। পুলিৰ ব্যৱসায় আছিল কাৰোবাৰ লগত, সেই ষড়যন্ত্ৰ কৰি চক্ৰান্ত কৰি ভাইটি আৰু বন্তি, ভাই বনিৰ মাজত হানিলে একাংশ কলংক। আপোনাৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম আছিলে ন? নাই নাই না। ফটোখনত কি আছে? এইটা ব্ল্যাকমেল করছে তারা, এলা কিচ্ছু না। আমরা ভাই বোন হিসাবে আমরা তাইরে সাবাসিতা করি। আমি হুজাইর পুলিশের কাছে হইয়ার আমার উচিত পর্যন্ত আমার স্বামীর যেন মান সম্মান যতখান গেছে, আমার স্বামী আস্তা ইটা বড় বড় জায়গাত আমার স্বামীর নাম আছে। আমার স্বামী ফুলির ব্যবসা করে খাইন, আর এই ফুলির ব্যবসার কারণে তারা আমার স্বামীরে কতটুক নিচে করতা তারা ও দিও অতটুক খরচ তারা। আমি ওখানে অনুরোধ চাই আর কি সারার কাছে, ভাই বোন সরু বড় সারার কাছে অনুরোধ চাইয়া যেন আমার উচিত বিচার ওখান আমার স্বামীর আর আমার বোনের উচিত বিচার আমি পাইতে লাগে। এটা ঘণ্টা চিন্তা কৰক, আজি এক সপ্তাহৰ পৰা লৰচৰ হৈ আছে এই ফটোখন। নে ধেমালি কথা নেকি এইটোত, বা ধেমালি কৰা বস্তু নেকি যে এখন উলংগ ফটো এনেধৰণৰ ভাইৰেল কৰা কিমান যুক্তিসংগত? মহিলাগৰাকী উতনি কান্দোনত কথা পাতিব পৰা নাই। কালকে শুক্রবার, কালকে আমার সমাজ থেকে আউট করা হয়েছে। এতিয়া কথাটো হ'ল যে মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁক সমাজৰ পৰা ইতিমধ্যে এগৰীয়া কৰিছে, বা মই সেইটো গম নাপাওঁ। সমাজৰ কিছুমান নিয়ম নীতি থাকে। মই প্ৰসংগ, মোৰ প্ৰশ্ন, মোৰ কথা হ'ল ভাইৰেল ফটোখন লৈ তেওঁক সমাজৰ পৰা বাহিৰ কৰিছে, বা সমাজে কেনেকে গ্ৰহণ কৰিব সেইটো বেলেগ কথা, বা সমাজে কিবা এটা ভুল দেখিলে সমাজে এটা তেওঁলোকে ব্যৱস্থা ল'ব পাৰে, তাত মই সমাজক দুখ নিদিওঁ। কাৰণ এখন ফটো ভাইৰেল হৈ যোৱাৰ পাছত সমাজৰ চকুত নিশ্চয় বেয়া লাগিব, বা সমাজে নিশ্চয় কিবা তেওঁলোকৰো দুখ লাগিব পাৰে। কিন্তু কথা হ'ল যে কোনে কোনে ভাইৰেল কৰিছে, কোনে কোনে ভাইৰেল কৰিছে এই বিবাহিতা মহিলা আৰু বিবাহিতা যুৱক জিয়াউৰ ৰহমানৰ ফটো কোনে কোনে ভাইৰেল কৰিছে, আৰু ফটো ভাইৰেল কৰি কোনে কোনে ব্লেকমেইলিং কৰিছে, কোনে কোনে ধন দাবী কৰিছে, আৰু কোনে কোনে তেওঁৰ পুলি ব্যৱসায়ীৰ লগত শত্ৰুতা থকাৰ বাবে এই ফটোখনক লৈ মানে তেওঁক সমাজত সেও প্ৰতিপন্ন কৰিবলৈ
কোনে কোনে উঠি পৰিছে। তো মই হোজাই প্ৰশাসনক দাবী জনাম যে এই ফটোখন কিয় ভাইৰেল কৰিব, এনেকুৱা এটা শাস্তি হওক পৰৱৰ্তী সময়ত, যাতে কোনো এগৰাকী এনেধৰণৰ পৰিৱেশ নষ্ট কৰিব নোৱাৰে, কাৰোবাৰ মাজৰ পবিত্ৰতাক যাতে কোনোবাই ষড়যন্ত্ৰমূলকভাৱে ভাইৰেল কৰি নষ্ট কৰিব নোৱাৰে। বৰ্তমান সময়লৈকে কান্দি আছে ভাইটি ভণ্টিৰ পবিত্ৰতাক এনেদৰে কিবা ব্যক্তিগত শত্ৰুতাৰ বাবে যে এনেদৰে ভাইৰেল কৰিলে, একদম বেয়া লাগিছে, একদম বেয়া লাগিছে। আপোনালোকে ভিডিঅ'টো এই কাৰণেই শ্বেয়াৰ কৰক যাতে যিসকলে এনেধৰণৰ ধেমালি কৰিবলৈ গৈ কিছুমানৰ জীৱনক লৈ যাতে হেতালি খেলিব নোৱাৰে, ভৱিষ্যতে যাতে জীৱনত কোনো দিনেই কাকো মান সন্মান লৈ তেওঁলোকে খেলিব নোৱাৰে। কিছুদিন পাছে পাছে হোজাইৰ ছ'চিয়েল মিডিয়া গৰম হৈ থাকে, আৰু এই কেইদিনত ক'ব লাগিব উদালি আৰু তেওঁলোকৰ যি অঞ্চল, সেই অঞ্চলত ক'ব লাগিব এই ভাইৰেল ফটোখন লৈ এক গৰম হৈ আছিলে, যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে। আজি যদি মহিলাগৰাকীৰ আৰু জীয়াউৰৰ লগত কিবা বেয়া সম্পৰ্ক থাকিলে হয়, তেতিয়াহ'লে মহিলাগৰাকীৰ হাজবেণ্ডে নিশ্চয় জীয়াউৰৰ ওপৰত একশ্যন ল'লে হয় বা জীয়াউৰৰ ওপৰত গোচৰ তৰিলে হয়। কিন্তু মহিলাগৰাকীয়েও গোচৰ তৰা নাই, মহিলাগৰাকীৰ হাজবেণ্ডেও গোচৰ তৰা নাই জীয়াউৰৰ ওপৰত। ফেমিলিটো পুৰা মিল আছে, তেওঁলোকৰ মাজত উঠা বহা এটা ভাতৃত্ববোধৰ, তেওঁলোকৰ এটা ফেমিলিগত, তেওঁলোকৰ এটা মানে অহা যোৱা এটা ৰিলেশ্যনশ্বিপ আছে তেওঁলোকৰ। সেই মুহূৰ্তত যে এই যে কাণ্ড কৰিলে বহুত বেছি বেয়া লাগিছে।